কাহিনীৰ নাম হৈছে আন্ধাৰৰ পিছত পোহৰ। ভাগৱত গীতাৰ পৰা অনুপ্ৰাণিত এটি জীৱন পৰিৱৰ্তনকাৰী কাহিনী। এটা মধ্যবিত্ত পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল ৰবি। দেউতাক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু মাক গৃহিণী। ৰবি 10 বছৰ বয়সত পথ দুৰ্ঘটনাত দেউতাকৰ মৃত্যু হয়। সেইদিনাৰ পৰাই ৰবিৰ জীৱনত আন্ধাৰ নামি আহিছিল। মাকে চিলাই কাম আৰম্ভ কৰিছিল আৰু ৰবিক পঢ়া-শুনাত জড়িত কৰি ৰাখিছিল। ৰবিয়ে বুজিলে যে এতিয়া তেওঁৰ কান্ধত কেৱল জীৱনৰ বোজা নহয়, মাকৰ আশাৰ বোজাও আছে। সৰুৰে পৰা পঢ়া-শুনাত ভাল আছিল ৰবি। সি দৃঢ় প্ৰতিজ্ঞ আছিল যে এদিন সি ডাঙৰ হৈ অফিচাৰ হ'ব, মাকৰ সকলো দুখ অন্ত পেলাব। স্কুল শেষ হ'ল, কলেজো কেনেবাকৈ শেষ কৰিলে। তাৰ পিছত সি অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে সাজু হ'বলৈ ধৰিলে। ৰাতিপুৱা 4 বজাত ৰবিয়ে সাৰ পাই মন্দিৰলৈ গৈ লেম্প জ্বলাইছিল আৰু তাৰ পিছত কিতাপৰ মাজত বিসৰ্জন দিছিল। তেওঁ মাত্ৰ এটা কথাহে দেখিব পাৰিছিল, সেয়া হৈছে সফলতা। কিন্তু প্ৰথম প্ৰয়াসতে ব্যৰ্থ হয়। মাকে ক'লে, কোনো কথা নাই ল'ৰা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। সি আকৌ কাম আৰম্ভ কৰিলে, কিন্তু দ্বিতীয়বাৰো ফলাফল একেই আহিছিল। এতিয়া আত্মীয়ই তাক ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰিলে। কোনোবাই ক'ব সি কৰিব নোৱাৰিব, কোনোবাই হাঁহি হাঁহি ক'ব তেওঁ চাকৰি নিবিচাৰে, টোপনি বিচাৰে। ৰবিয়ে এতিয়া নিজৰ ফালেও চাব পৰা নাছিল। মাকে প্ৰতিদিনে তাৰ বাবে চাহ বনাইছিল, তাৰ মূৰত আদৰ কৰিছিল। কিন্তু সেই মৰম আদৰ এতিয়া ৰবিলৈ বোজা হৈ পৰিবলৈ ধৰিছিল। তৃতীয়বাৰৰ বাবে নিৰ্বাচিত নহ'ল, ৰবি সম্পূৰ্ণ ছিন্ন-ভিন্ন হৈ পৰিছিল। সি নিজকে কোঠাটোত আবদ্ধ কৰি ৰাখিলে। ফোনটো বন্ধ কৰি দিলে, বন্ধু-বান্ধৱীৰ লগত কথা পতা বন্ধ কৰি দিলে, খোৱা-বোৱাও বন্ধ কৰি দিলে। এদিন ৰাতি সি ষ্টেচনলৈ গৈ ৰেলিঙৰ ওচৰত থিয় হৈ মনতে ক'লে, মই আৰু কৰিব নোৱাৰো। সেয়াই হ'ল, এতিয়া সকলো শেষ কৰি দিম। ঠিক তেতিয়াই পিছফালৰ পৰা মাকৰ লেহেমীয়া কিন্তু দৃঢ় মাতটো আহিল, মূৰ্খ ল'ৰা। ৰবিয়ে ঘূৰিলে, কিন্তু চকু দুটা চকুলোৰে ভৰি পৰিল। মাকে মনে মনে পুৰণি কিতাপ এখন তাৰ হাতত ৰাখি দি ক'লে, এইখন তোমাৰ দেউতাৰ গীতা, আজি এবাৰ পঢ়িবা। তাৰ পিছত যি মন যায় কৰিবা। ৰবিয়ে অনিচ্ছাৰ স্বত্বেও গীতাৰ পৃষ্ঠাবোৰ লুটিয়াবলৈ ধৰিলে। প্ৰথম পৃষ্ঠাত লিখা হৈছিল, মানুহ যেতিয়া মোহৰ মাজত আবদ্ধ হৈ পৰে, তেতিয়া তেওঁ জ্ঞান হেৰুৱাই পেলায়। তেতিয়া ৰবিৰ চকু এই ৰেখাকেইডালত পৰিল। হে অৰ্জুন, নিজৰ কৰ্তব্য পালন কৰা, ফলাফলৰ কথা চিন্তা নকৰিবা। সি থমকি ৰ'ল। প্ৰথমবাৰৰ বাবে তাৰ এনে লাগিল যেন এই শব্দবোৰ কিতাপৰ বাবে নহয়, নিজৰ জীৱনৰ বাবেহে লিখা হৈছিল। সি পৃষ্ঠাবোৰ ঘূৰাই দিলে, প্ৰতিটো শাৰী যেন তাৰ ঘাঁবোৰত বাম হৈ পৰিল। আত্মা জন্ম নহয়, মৃত্যুও নহয়। আপুনি যি হেৰুৱাইছে হয়তো সেয়া কেতিয়াও আপোনাৰ নাছিল, আৰু আপোনাৰ যিয়েই নহওক কিয় সেইটো আপোনাৰ পৰা কেতিয়াও কাঢ়ি ল'ব নোৱাৰে আৰু কাঢ়ি লোৱা নহ'ব। গোটেই ৰাতি ৰবিয়ে গীতা পঢ়ি থাকিল। সেই নিশা প্ৰথমবাৰৰ বাবে নিজৰ ভিতৰতে এক শান্তি অনুভৱ কৰিলে। সি বুজি পাইছিল যে এতিয়ালৈকে সি কেৱল সফলতাৰ পিছতহে দৌৰিছিল, কিন্তু জীৱনটোৱেই হৈছে কৰ্তব্য পালন কৰা, ফলত কেৱল ঈশ্বৰৰ ইচ্ছা। পিছদিনা ৰাতিপুৱা ৰবি সাৰ পালে। মাকৰ ভৰি দুখন চুই হাঁহি হাঁহি ক'লে, এতিয়া মই আকৌ যুঁজিম, কিন্তু এইবাৰ মই মোৰ জীৱনৰ বাবে যুঁজিম। সি আকৌ পঢ়িবলৈ বহিল, কিন্তু এইবাৰ তাৰ চকুত কেৱল এটা লক্ষ্য নহয়, ধৈৰ্য আছিল। ৰবিৰ মনত কেৱল জেদীতা নহয়, সমৰ্পণ আছিল, আৰু সি অন্তৰত কেৱল ভয় নহয়, গীতাৰ জ্ঞান আছিল। 6 মাহৰ পিছত ফলাফল আহিল। এইবাৰ ৰবি সফল হৈছিল। মাকৰ চকুৰ পৰা চকুলো বৈ আহিছিল, যদিও সেই চকুলোবোৰ দুখৰ নহয়, ভগৱানৰ প্ৰতি কৃতজ্ঞতাৰ। ৰবিয়ে গীতাক কঁপালত সাৱটি ধৰি মনতে ক'লে, মায়ে যদি মোক সেই নিশা গীতাখন নিদিলেহেঁতেন, তেন্তে মই হয়তো আজি এই পৃথিৱীত নাথাকিলোহেঁতেন। কিন্তু গীতাই মোৰ জীৱন ৰক্ষা কৰাই নহয়, মোৰ চিন্তাধাৰাও সলনি কৰিলে। এতিয়া মই সকলো কৰি থাকোঁ, কিন্তু ফলাফলৰ চিন্তা ভগৱানৰ ওপৰত এৰি দিওঁ। সাৰাংশ: বাৰে বাৰে বিফলতাৰ ফলত ভাঙি পৰা এজন যুৱকৰ কাহিনী এই কাহিনী। হতাশা আৰু আত্মহত্যাৰ চিন্তাৰে তেওঁ ভৰি পৰিছিল। কিন্তু শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানে তেওঁক ৰক্ষা কৰাই নহয়, তেওঁৰ চিন্তা, আত্মা আৰু কৰ্মৰ পথো সলনি কৰি দিলে। এই কাহিনীয়ে আমাক শিকাইছে যে যেতিয়া আমি জীৱনৰ যুদ্ধত পৰাস্ত হ'বলৈ আৰম্ভ কৰোঁ, তেতিয়া গীতাই আমাক পুনৰ থিয় কৰাই দিয়ে।
গীতা কেৱল এখন কিতাপ নহয়, ই আত্মাৰ খাদ্য, যিয়ে মৃত্যুৰ মুখত পৰা মনটোক পুনৰ জীৱন দিয়ে। কাহিনীটো ভাল লাগিলে শ্বেয়াৰ কৰিব, অনুগ্ৰহ কৰি কপি নকৰিব। ৰূপজ্যোতি শইকীয়া আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।